আপুনি ধাৰলৈ টকা দি বিপদত পৰিছে নেকি? সেই টকা ঘূৰাই পোৱা নাই নেকি? যদি পোৱা নাই তেন্তে একমাত্ৰ ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ সূৰ্য। মই আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু সময়ত আপোনাৰ ইচ্ছা নথকাৰ স্বত্বেও কিছুমান মানুহক আপুনি টকা ধাৰলৈ দিবলগীয়া হয়, কিন্তু সেই টকা যদি আপুনি সময়মতে ঘূৰাই নাপায় বা মানুহজনে আপোনাক টকাখিনি ঘূৰাই দিব নিবিচাৰে, তেন্তে আপুনি কি কৰিব জানি লওক। তাৰ আগত আপুনি কেইটামান গুৰুত্বপূৰ্ণ কথা জানি লওক যে যদি আপুনি মানুহক টকা ধাৰলৈ দিব বিচাৰে তেন্তে আপোনাৰ কৰিবলগীয়া কেইটামান কাম থাকে। সেই কামকেইটা হ'ল, পোনপ্ৰথমে আপুনি সেই মানুহজনৰ লগত এখন এগ্ৰিমেণ্ট বনাব, য'ত লিখা থাকিব সম্পূৰ্ণ বিস্তাৰভাৱে আৰু কিমান টকা দিলে আৰু কিমান দিনৰ কাৰণে দিলে, কাক দিলে, সেই সকলো কথা সেই এগ্ৰিমেণ্টখনত লিখা থাকিব। ছেকেণ্ড হ'ল, আপুনি সেই মানুহজনৰ লগত এখন ফটো একপি তুলি ৰাখিব, কিয়নো আপুনি যেতিয়া সেই মানুহজনৰ ওপৰত কেছ কৰিব তেতিয়া প্ৰমাণ হিচাপে এইটো দেখুৱাব পাৰিব যে আপুনি নিজে হাতে সেই মানুহজনক পইচা দিছে। তাৰ কাৰণে এই ফটো ৰখাটো অত্যন্ত প্ৰয়োজনীয়। আৰু থাৰ্ড হ'ল, আপোনাৰ টকাৰ পৰিমাণ যদি বেছি হয় তেন্তে সেই মানুহজনৰ পৰা আপুনি চেক এটা লিখি ল'ব পাৰে। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক বেছি দেৰি নকৰি মেইন টপিকটোলৈ আহোঁ। যদি আপোনাৰ টকা ঘূৰাই নিদিয়ে তেতিয়াহ'লে আপুনি কি কৰিব? আপোনাৰ হাতত যদি উপযুক্ত প্ৰমাণ থাকে তেতিয়াহ'লেতো কোনো কথাই নাই। আপুনি ডাইৰেক্ট গৈ থানাত গৈ ওচৰত থকা থানাত গৈ আপুনি কেছ কৰি দিব পাৰে। কিন্তু আপোনাৰ ওচৰত ধৰক একো প্ৰমাণ নাই, আপুনি যে মানুহজনক পইচা দিছে একো এগ্ৰিমেণ্ট কৰা নাই, এটা ফটো মৰা নাই, আনকি আপুনি সেই মানুহজনৰ পৰা চেকো লোৱা নাই। তেনে পৰিস্থিতিত আপুনি কি কৰিব? তেতিয়াহ'লে আপুনি সেই মানুহজনৰ মুখৰ পৰা সেইখিনি কথা উলিয়াব লাগিব, আৰু সেই কথাখিনি উলিয়াবৰ কাৰণে আপুনি সেই মানুহজনক ফোন কৰিব। ফোন কৰাৰ পিছত মানুহজনৰ লগত যিকোনো প্ৰকাৰে ঘূৰাই পকাই তাৰ মুখৰ পৰা কথাখিনি ওলাব যে ইমান টকা দিছিলোঁ, ইমান টকা ল'বলৈ বাকী আছে, বা ইমান মানে যি নহওক টকাৰ কথা ফোনত উল্লেখ থাকিব লাগিব আৰু ফোন কলটো ৰেকৰ্ডিং হ'ব লাগিব। কিয়নো বৰ্তমান সময়ত দেখা গৈ আছে যে এনেকৈ বহুত সমাধান পোৱা গৈছে সমস্যা। আৰু তেতিয়া তাৰপিছত আপুনি সেই প্ৰমাণখিনি আপুনি কোৰ্টত হাজিৰ কৰিব পাৰে প্ৰমাণস্বৰূপে, আৰু আপুনি আপোনাৰ টকা ঘূৰাই পাব পাৰে। এতিয়া কথাটো হ'ল, আপোনাৰ ওচৰত সকলো প্ৰমাণ আছে, তেন্তে আপুনি কি কৰিব? যদি আপোনাৰ ওচৰত সম্পূৰ্ণ প্ৰমাণ আছে তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰত থকা থানাত গৈ আপুনি এখন কমপ্লেইন ফাইল কৰি দিব পাৰে যে এই মানুহজনে আপোনাৰ পৰা ইমান টকা লৈছে আৰু ইমান দিন হৈ গ'ল ঘূৰাই দিয়া নাই, আৰু এতিয়া ফোন কৰিলে কয় যে টকা নিদিওঁ বুলি, কি কৰিব আছে কৰি লওক। তেতিয়াহ'লে মোৰ মতে আপোনালোকে 3 বছৰৰ ভিতৰত আপোনাৰ ওচৰত থকা থানাত গৈ আপুনি কমপ্লেইন ফাইল কৰিব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।